প্ৰায় 20খন জিলাৰ পৰা তেওঁ জাতীয় পৰিষদৰ প্ৰতিনিধি আহি আমাক সহযোগিতা কৰিলে, তাৰ বাবে ধন্যবাদ জনালোঁ। কিন্তু আমি প্ৰতিনিধিসকলক অথবা কেন্দ্ৰীয় সমিতিৰ বিষয়সকলক যিদৰে থকা মেলাৰ ব্যৱস্থা কৰিব লাগিছিল, হয়তো কিছু ত্ৰুটি বিচুক্তি হৈছে, তাৰ বাবে আদৰণীকৈ মাৰ্জনা বিচাৰিলোঁ। শেষত ওদালগুৰিত অনুষ্ঠিত বিশেষ প্ৰতিনিধি সভা আৰু সমাৰোহণিত বিশেষভাৱে সহযোগিতা আগবঢ়োৱা অসম চৰকাৰৰ গ্ৰাম্যোন্নয়ন মন্ত্ৰী তথা অসমীয়া জাতীয় পৰিষদৰ মুখ্য পৃষ্ঠপোষক আমাৰ জ্ঞাতি মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাসলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। লগতে সমাৰোহখনি ওদালগুৰিত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰা কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দিলীপ কুমাৰ বৰা, সম্পাদক প্ৰধান দিলীপ ডেকা, প্ৰচাৰ সম্পাদক বসন্ত কুমাৰ বৰা, কাৰ্যনিৰ্বাহক সদস্য পৰেশ বৰুৱা, ওদালগুৰি জিলা সমিতিৰ সম্পাদক ধনদীপ বৰা, সভাপতি যাদৱ ডেকা, কাৰ্যকৰী সভাপতি মুকুট দাসলৈ ধন্যবাদ জ্ঞাপন কৰাৰ উপৰিও জিলাখনৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়া, বিজ্ঞাপনদাতা আৰু দান কৰি আগবঢ়া সকলোলৈ কৃতজ্ঞতা প্ৰকাশ কৰি মোৰ এই সমূহ প্ৰতিবেদন সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। গৌতমগিৰি তালুকদাৰ, সভাপতি আদৰণীয় সমিতি। আমি আদৰণীয় সমিতিৰ সভাপতি